মোৰ ফ্ৰেণ্ডৰ ভনীয়েকৰ মই তুলনি বিয়া খাবলৈ যাওঁনে? কি কলি? তই কি কলি আকৌ এবাৰ কচোন। তুলনি বিয়া খাবলৈ যাওঁ? হে তুলনি বিয়া খাবলৈ যাওঁ? তোক মই কৈছোঁ নাই যে তুলনি বিয়া খালে ডেকা ল'ৰাই দাড়ি মুচ নগজে বুলি তোক মই কৈছোঁ নাই? কিমান ক'ব লাগিব তোক? কিমান ক'ব লাগিব? এফলা ইয়াৰ 20 বছৰ হৈছে আজি পৰ্যন্ত ইয়াৰ গালত ইয়াত দাড়ি অকণ আনিব পৰা নাই, নাকৰ তলত মুচ অকণ আনিব পৰা নাই। তুলনি বিয়া আৰু যদি তই তুলনি বিয়া খাওঁ বুলি ক'লি মই কতে নমৰো এইটো গ'লেই, এইটো গৈ আহিলেগৈ তুলনি বিয়া। তই লেঙুৰাই আহিছ ন? তই তুলনি বিয়াৰ পৰা আহিলি ন? মোৰ মাথাটো খালি তোক মই মানা কৰিছিলোঁ নাই নাযাবি বুলি। গটীয়া টেঙৰা তই কিয় গৈছিলি? মিছা মাতি পেলাই গৈছিলি ন? সেইটো কাৰণে ঠেংখন লেঙুৰা কৰি আহিলি এতিয়া। সঁচা কথাই কৈছোঁ টিউশ্যনৰ পৰা আহি থাকোঁতে গজালহে লাগিলে। এনেই মই তুলনি বিয়া যোৱা নাইতো। একো নহয় দে আৰু মাৰে আৰু পেটৰ পৰা জন্ম দিছোঁ কাৰণেহে চিন্তা কৰোঁ, এনেই হ'বলা কৰিম। কলি যা আজি মই তোমাক কেইটামান মেথছৰ কুৱেশ্যন সুধিম, তুমি মোক আনচাৰ দিবা দেই। কোৱাচোন 2ৰ পৰা 1 গ'লে কিমান? 1 4ৰ পৰা 2 গ'লে কিমান? 2 আৰু কোৱাচোন 5ৰ পৰা 7 গ'লে কিমান? 2 How simple is that? Wow, excellent. এইবোৰ আকৌ কি? ভোট জলকীয়া বুলি কয়, এইবোৰক ভোট জলকীয়া বুলি কয়। তোমাৰ কাৰণে স্পেচিয়েল অৰ্ডাৰ দি আনাইছোঁ। মইতো গম পাইছোঁৱে তুমি আমাৰ বংশৰ নাম কিমান উজ্জ্বল কৰিবা, সেইটো কাৰণে আনিছোঁ। আগৰ দিনৰ মানুহে ঠিকেই কৈছিলে যে জ্বলা খালে ডাঙৰ মানুহ হয় বুলি। তোকতো আৰু মই এনেকৈ হাতত হাত ধৰি চাই থাকিবলৈ নোৱাৰোঁ, তোক ডাঙৰ মানুহ কৰিবই লাগিব মই। সেইটো কাৰণে কালিৰ পৰা এইবিলাক খোৱা ষ্টাৰ্ট কৰিবি, বুজিলি? আৰু ক'ৰবাৰ পৰা পাৰিলে কেইটামান তোক পৰুৱা খুৱাবলৈও মোৰ মন আছিলে, বুজিছনে? মানুহে কয় পৰুৱা খালে বোলে সাঁতুৰিব পাৰে। এনেই আমাৰ অসমখন বানপানীৰে জৰ্জৰিত, ইয়াততো সাঁতুৰিব পৰাটো বহুতেই দৰকাৰী। গতিকে এনেইতো সাঁতুৰিব তই নোৱাৰিবিয়ে, সেই পৰুৱাকেইটা খালেহে যদি আৰু তই সাঁতুৰিব পাৰ। শুন মই তোমাক মানা কৰিছোঁ নহয় ঘৰৰ ভিতৰত ছাতি ল'বলৈ। তুমি কিয় লৈছা তুমি ছাতি? নাই লৈছা আকৌ মই দেখিছোঁ। চোৱাচোন তোমাক কথা এটা কওঁ, তুমি বেয়া নাপাবা। তোমাৰতো লগৰ ছোৱালী চব একদম ওখ বাঁহ গছৰ সমান ওখ। তুমিহে খালি কচু গছৰ সমান হৈ আছা। তোমাৰটোতো বয়সো হৈ গৈছে, কিন্তু তুমি ওখহে হ'ব পৰা নাইকিয়া। ঘৰত ছাতি ল'লে নহয়, মানুহ ওখ নহয় জানা, কটীয়া লাগি থাকে। আজিৰ পৰা নল'বা আৰু দেই, নহ'লে তুমি ওখ নহ'বা নহয়, হ'বনে? মোৰ জানটো। অন্ধবিশ্বাস হৈছে সমাজৰ এক ব্যাধি। অন্ধবিশ্বাসক নিজৰ পৰা আৰু সমাজৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত। মোৰ ভিডিঅ'বোৰ চাই পেলাই যদি আপোনালোকে ভাল পাইছে, তেন্তে মোৰ চেনেল মমেডি বাইটছ উইথ ফাৰুটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত। নমস্কাৰ।